আজি আমি ৰাতি সাজলৈ এয়া কঁঠাল চব্জি খাম। তাকে এতিয়া মই দিনতে কাটি বাছি চাফা কৰি থৈ দিওঁ। এয়া কঁঠাল কটাৰ আগত মই অকণমান তেল লগাই ল'ম হাতত। অলপ মিঠাতেল লগাই ল'লে আঠাটো নালাগে বুলি কয় আৰু সৰহকৈ ওলাহিলে তেলটো বাছি লওঁ। এনেকৈ তেলটো লগাই লৈছোঁ। অকণমান এই কটাৰীখনটো লগাই ল'ম, তেতিয়া আঠাটো লাগি নধৰিব। ফাৰ্ষ্ট টাইম মই এনেকৈ কঁঠাল কাটিম। এয়া মই কঁঠালটো ফালি ল'লোঁ। এয়া কঁঠাল চব্জিৰ কাৰণে আমি কুকাৰটো বহাই লৈছোঁ। অলপ বইল কৰি ল'ম এতিয়া কঁঠালখিনি দি দিছোঁ। কঁঠালখিনি মই 5 মিনিটমান ভিজাই থৈ দিছোঁ। এয়া পানী দি দিছোঁ। এয়া ফ্লেভাৰৰ কাৰণে অকণমান জালুক দি দিছোঁ, তাৰ ফ্লেভাৰটো সোমাই যাবৰ কাৰণে। এয়া হালধি পাউডাৰ অলপ দি দিছোঁ। এয়া নিমখ এচামুচ নিমখ দি দিছোঁ আৰু অলপ পানী দি কিনে এটা চিটি মৰাই দিম কুকাৰটো মই। গৈছিলোঁ এয়া আলু দিবলৈ কাৰণে। এতিয়া আলু কেইটুকুৰাও দি দিছোঁ, লগতে আলু। এয়া ঢাকনা মাৰি থোৱা। হৈ যাব। এতিয়া গেছটো অফ কৰি দিম আৰু এইটো ঠাণ্ডা হোৱালৈকে বাকী প্ৰচেছবিলাক কৰি লওঁ। আপোনালোকে চাই থাকিব। এয়া আমাৰ বইল কৰা হৈ গ'ল। ইয়াত মই কাঢ়ি ল'ম এতিয়া। পানীখিনি পেলাই নিদিওঁ, পানীখিনি থৈ দিব লাগিব। এইখিনি পানীখিনি আমাৰ পাছত কামত আহিব। কঁঠালখিনি ফ্ৰাই কৰি ল'বৰ কাৰণে অলপ মিঠাতেল দি লৈছোঁ। তেল গৰম হৈ গ'ল, অলপ অলপকৈ ফ্ৰাই কৰি লওঁ। হৈ গ'ল। এয়া জিৰা অলপ দি দিছোঁ, গোটা জিৰা, আৰু লগতে জলকীয়া 3টা, শুকান জলকীয়া অকণমান, আৰু 2 খিলা তেজপাত এনেকৈ ভাঙি দিছোঁ। এয়া মিডিয়াম চাইজৰ 4টা পিঁয়াজ কাটি ল'লোঁ, অলপ ডাঙৰ ডাঙৰকৈ। এইখিনি অলপ কালাৰ অহালৈকে ভাজি ল'ম। অলপমান আদা নহৰু পেষ্ট ইয়াত ব্যৱহাৰ কৰিছোঁ, যিটোহে গোটা নহৰু আমি দিমেই, সেইকাৰণে অলপ দি দিছোঁ, বেছি নহয়। পিঁয়াজটো প্ৰায় কালাৰ আহিছে আৰু অকণমান সময় ভাজি ল'ম আৰু 2 মিনিট। কালাৰটো আহিছে, এনেকুৱাতে আমি এতিয়া দি দিম বিলাহী। 2টা মিডিয়াম চাইজৰ বিলাহী এনেকৈ কাটি দিছোঁ।
এনেকৈ বিলাহীখিনি গলি যোৱালৈকে অকণমান ভাজি ল'ম। এই আমাৰ প্ৰায় বিলাহীখিনি গলিলে এতিয়া আমি ইয়াত এড কৰিম এয়া মছলা। গোটা মছলাকেইটা এতিয়া আমি ব্যৱহাৰ কৰিম। ইলাচি, লং, দালচেনি আৰু লগতে এড কৰিম এইখিনি মিট মছলা, অলপ কালাৰ চিলি, অলপ ৰেড চিলি পাউডাৰ, এইখিনি জিৰা গুড়ি। এইখিনি 2 মিনিট এনেকৈ ভাজি ল'ম। এতিয়া ব্যৱহাৰ কৰিম এই অথনি কঁঠালৰ লগতে বইল কৰিছিলোঁ পানীখিনি ইয়াত অলপ ব্যৱহাৰ কৰিম। এয়া 10 ফুটামান নহৰু আৰু 4টা কেঁচা জলকীয়া এনেকৈ কাটি লৈছোঁ। জ্বলা কম খোৱাসকলে কম পৰিমাণে জলকীয়া দিব। ঢাকনখন বন্ধ কৰি দিম। 3টা চিটি আহিব লাগে, ৰখি থাকিম। 3টা চিটি অহাৰ পিছত এয়া কঁঠালখিনি এড কৰি দিছোঁ ইয়াত। অথনি আমি নিমখ এড কৰিছিলোঁ, এয়া এতিয়া আধা চামুচ নিমখ এড কৰিছোঁ। কঁঠালখিনি বইল কৰোঁতে এনেও নিমখ দিয়া হৈছিলে। এইখিনি আমি অলপ এনেকৈ লৰাই কিনে অকণমান উতল আহি কিনে আৰু এটা চিটি মাৰিম। তাৰপিছত আৰু আমাৰ কঁঠাল চব্জি ৰেডি হৈ যাব। আৰু অকণমান জালুক এড কৰি দিছোঁ, অলপমান পানী দি কিনে এয়া বন্ধ কৰি দিলোঁ। এটা চিটি হ'লে ৰখি থাকিম, হৈ যাব। এয়া আমাৰ কঁঠাল চব্জি ৰেডি হৈ গ'ল। এয়া আজি আমাৰ ভাতৰ থালিখন। আৰু এতিয়া মই খাই কিনে আপোনালোকক জনাম কেনেকুৱা হ'ব খানাটো। বহুত ধুনীয়া হৈছে। আজি প্ৰথমবাৰ ট্ৰাই কৰিছোঁ, মানে আপোনালোকেও এবাৰ ট্ৰাই কৰিব। বহুত ভাল, মাংসৰ নিচিনা সোৱাদটো।